হেল্ল' এভৰিৱান, কি খবৰ? একদম বহুত দিন ভিডিঅ' দিয়া নাই, সেইটো কাৰণে ভাবিলোঁ আজি ভিডিঅ' এটাকে দিওঁ। আমাৰ পূৰা গাঁৱত চব পানী হৈ গৈছে, বৰষুণ দিছে আৰু মাছবোৰ চাওকচোন একদম পিটপিটাই আছে। আৰু আমি ইমানেই চাৰিওফালে পানী হৈছে নহয়, সেইটো কাৰণে ভাবিলোঁ আমি ক'তনো কিমান পানী আছে তাকে চাওঁগৈ বুলি। আৰু লগতে লৈ লৈছোঁ এটা মোনা, শাক পাচলি পালেও বুটলি লৈ আহিম, কাৰণ বহুত দিন হ'ল, এসপ্তাহমান হ'ল একদম আমাৰ গাঁৱত বানপানী ষ্টাইলৰ হৈ গৈছে। আৰু পূৰা নাওখন ডুবি আছিলে, সেইখিনি পানীখিনি পূৰা স্পনে আঁতৰাই দিলে আৰু আমি ইয়াৰ নাৱেদি আহি আছোঁ পূৰা ধুনীয়াকৈ। একদম আমাৰ এখন বিল হয়, একদম বিলৰ মাজত আছোঁ দেই। আৰু গোটেই মেটেকাখিনি ইমান ক'ৰ পৰা যে কি উটি মেলি আহি পিনে আছেহি নহয়। আৰু মেটেকাখিনিত গোটেই পৰুৱা ওপৰত। তাৰপৰা দদৌ এয়া নাও আহি আছে, জাল পাতিলে নাই মই সুধিলোঁ, মাছ পালে নাই সুধিলোঁ, নাই বুলি কৈছে। এনেই পানীটোহে বাঢ়িছে, মাছ চাছ নাই আৰু পূৰা মেটেকাত পৰুৱা একদম ভৰ্তি। আৰু চাওকচোন কি ধুনীয়াকৈ একদম গোটেই পৰিৱেশটো ইমান বঢ়িয়া লাগিছে, একদম চবফালে একদম পানী পানী পানী। আৰু ইহে জানে দেই কেনেকৈ চলাই আহিছে, মইতো চলাই আহিলে এনেকৈ ক'ৰবাতে পৰিয়ে ডুবি পৰি থাকিম, ইহে জানে আৰু কেনেকৈ যায়। আৰু ই পূৰা চলাই গৈছে, মই পূৰা একদম বহি পিনে পূৰা চাই গৈ আছোঁ। আৰু চাৰিওফালে একদম কি ধুনীয়াকৈ লাহে লাহে গৈ আছে। আৰু পূৰা পানীটো চাওকচোন কি ধুনীয়া লাগিছে। এনেকৈ দুবছৰমান হ'ল পানী নবঢ়া, এবাৰ বেছি ডাঙৰকৈ অলপমান হৈছে পানীটো। বছৰ ইমান হোৱা নাছিলে পানী, এবাৰ অলপমান বেছি হৈছে। আৰু চাৰিওফালে গোটেই পথাৰখনতে চাওকচোন অকল পানী 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 পানী। আৰু আমাৰো এডোখৰ মাটি এডোখৰত বাও সিঁচি থৈছিলে, তাকেনো কেনেকুৱা হৈছে বুলি চাওঁ বুলি আহিলোঁ। আৰু এয়া বাওৰ অৱস্থা দেখিছে নহয়, গোটেই পানীৰ তলত কিনো বাও হৈছে ভগৱানেহে জানে। আৰু পূৰা মৰা পাতে একদম ভৰি মেলি আছে, পূৰা জংঘলখনৰ মাজত নাওখন কেনেকৈ চলি গৈছে চাওকচোন। একো নাই নিচিনা লাগে, কিন্তু তলত বহুত পানী আছে, পূৰা নাওখনেও ধুনীয়াকৈ গুচি গৈছেগৈ। আৰু কিন্তু ইয়াত বহুত পৰুৱা আছে, আপুনি হাত দিলেই একদম পূৰা হাতে চাতে লাগি আহিব। আৰু মোৰ জোকলে ভয় লাগে, সেইটো কাৰণে মই উঠি আছোঁ নাওৰ ওপৰত আৰু সি গ'ল মৰাপাট ছিঙিবলৈ। মইনো নাওৰ ওপৰত উঠি কি কৰোঁ বুলি ভাবি বহুত টাইম ভাবিলোঁ। ইয়াৰো পাত ছিঙোতে মৰাপাট ছিঙোতে বহুত টাইম লাগিছে, সেইটো কাৰণে মই ভাবিলোঁ অলপ টাইম এনেই থকাতকৈ তাত থাকি লেহেতি শাক নাপালোঁ, বিচাৰিছিলোঁ লেহেতি শাক নাই, সেইটো কাৰণে ভাবিলোঁ মাটি কান্দুৰিকে ধৰোঁ। ইমান এগাল পালোঁ দেখিছেনে। আৰু এইকেইডাল বুটলি সি এক মোনা কৰি লৈ আহিলে মৰাপাট শাক। আৰু ইয়াৰ পৰা বুলি আকৌ ৰিটাৰ্ণ হ'লোঁ। আৰু এয়া চাওকচোন মই নাও চলাইছোঁ, হাঁহনিয়ে ধৰে, ই মোক নাও চলাবলৈ শিকাইছে। সিফালে নিছোঁ নে সিফালে দিছোঁ ভগৱানেহে জানে, ঘৰ চাইডে নগৈ পিনে বেলেগ কোনোবা চাইডেহে গুচি গৈছে। আৰু এডোখৰ বাম বুলিহে বাচিছোঁ, দ হ'লে মানুহটো নোৱাৰিমেই। আৰু মইতো এনেকৈ চলাই গৈ থাকিলে কাইলৈও ঘৰ নাপাওঁগৈ, সেইটো কাৰণে ইয়াক আকৌ নাওখন দি দিলোঁ। এই পূৰা ধুনীয়াকৈ চলাই মেলি আহিছে। আৰু যি পৰুৱা নহয়, পৰুৱাৰ পৰা মই নাওৰ পৰা পূৰা নামি দিলোঁ। আৰু মই নাওৰ পৰা নামি দিলোঁ ইমান পোকখনে কামুৰিছে, সেইটো কাৰণে নাওৰ পৰা মই নামি দিলোঁ। মই খোজকাঢ়ি আহি আছোঁ। ইমান পৰুৱা কামুৰিত মই থাকিব নোৱাৰোঁ, সেইটো কাৰণে খোজকাঢ়ি আহি আছোঁ। আৰু চাওক একদম ৰাস্তা পদূলি বুলি ক'বলৈ বাকী নাই, চবফালে পানী 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 আৰু বোকা, পানী বোকা একদম মানুহ পদূলিত সোমাব নোৱাৰাকৈ পানী চানী হৈছে। একদম তাৰে ভাল হৈছে আৰু পূৰা নাৱত গৈ আছে। মই পৰুৱা কামুৰি নোৱাৰিলোঁ, সেইটো কাৰণে মই একদম এৰাটো পানীতে একদম খোজকাঢ়ি গ'লোঁ। আৰু সি মোতকৈ দ'হে পালেগৈ, কিমান দূৰ পালেগৈ চাওকচোন। আৰু মই একনিতে ৰখি থাকিলোঁ। আৰু আমাৰ গোটেই গাঁওখন ক'বলৈ বাকী নাই, চাৰিওফালে একদম পানীয়ে পানী। আৰু যিহেতু বাৰিষা কাল, সেইটো পানী হ'বই। আৰু পিছবেলা টাইমত অলপমান ঘূৰি আহোঁ বুলি ল'লোঁ। কি কৰিবি এইটো? পুৰি খাবি? আৰু মই ভিডিঅ' বনাইছোঁ বুলি সি লুকাই দিছে, তাৰপৰা সি বোলে সেই চৰাইটো বোলে পুৰি খাব। আৰু এইফালে দলঙত চাওকচোন পূৰা পানী, একদম অৱস্থা নাই, ক'বলৈ বাকী নাই। আজি ভিডিঅ'টো ইমানেই আছিলে, চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব